ইতিমধ্যে উল্লেখ কৰা হৈছে যে আমাৰ চৰকাৰে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীক 1 লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে। এই পৰ্যন্ত আমি 41,920 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিবলৈ আমি সক্ষম হৈছোঁ আৰু সকলো ঠিকে ঠাকে থাকিলে মে' মাহৰ ভিতৰত আমি 1 লাখ নিযুক্তিৰ অধিকাংশ নিযুক্তি আমি সমাপনৰ দিশত আগবাঢ়িছোঁ। ইতিমধ্যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰি প্ৰায় 26,000 পদৰ নিযুক্তিৰ প্ৰায় প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ হৈছে। আমি শেষ পৰ্যায়ত আহি উপবিষ্ট হৈছোঁ। বন বিভাগ, আৰক্ষী বিভাগ, স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগতো প্ৰায় 20,000 নিযুক্তিৰ প্ৰক্ৰিয়া আজিৰ দিনটোত চলি আছে আৰু এই গোটেইসমূহ নিযুক্তি প্ৰক্ৰিয়া আমি মে' মাহৰ 10 তাৰিখৰ ভিতৰত শেষ কৰাৰ বাবে আমি দ্ৰুত গতিত আগবাঢ়িছোঁ আৰু আমি বিশ্বাস কৰোঁ যে 1 লাখ নিযুক্তিৰ প্ৰায় সিংহভাগ নিযুক্তি আমি 10 মে'ৰ ভিতৰত আমি সমাপ্ত কৰিব পাৰিম।